মই যোৱাকালি তাকে ভাবিছিলোঁ মানুহে যে ইমান দূৰৰ পৰা খোজকাঢ়ি আহে এই ৰোডটোৰ ই ৰাম হে ৰাম শিট ম্যান শিট ৰাইট গুড মৰ্নিং সকলোকে আৰু ফাইনেলি লাগেজ পেক কৰা হৈ গ'ল এখন হোটেলৰ নামটো এতিয়ালৈকে দেখা নাই তথাপি আপোনালোকে মই তলত লিখি দিম বাৰু তো এনিৱে এখন কোৱাইট গুড আছিলে ভালে আছিলে মোটামুটি আৰু এতিয়া গৈ আছোঁ তো বলক আৰু বাহিৰত বহুত গৰম তো আপোনালোকক এইখিনি ওলাই কিনে আগত লগ পাই আছোঁ চ' চলো শুৰু কৰতে হে আজ কা জাৰ্নি চ' ৰাইট ফাইনেলি ওলাই আহিলোঁ আৰু এতিয়া আছোঁ মই হাইৱেত আৰু হোটেলখনো বেছি দূৰ নাছিলে মানে একদম হাইৱেৰ কাষতে আছিলে এণ্ড এতিয়া গৈ আছোঁ লক্ষ্ণৌ আৰু টাইম হৈছে 12:24 হৰ হৰ মহাদেৱ ভোলে ৰাত সবকে সাথ ইয়াত মানে বহুত গৰম দিছে মানে একদম নোৱাৰি আৰু তো একো নাই এতিয়া গৈ থাকোঁ য়েছ লক্ষ্ণৌ হৈছে ইয়াৰ পৰা 389 কিলোমিটাৰ আৰু 7 আৱাৰমান লাগি যাব তো আজি লক্ষ্ণৌত ষ্টে কৰিম মই ভাবিছোঁ তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ আগৰ জাগাটো কিবা মুভ কৰি থকা নিচিনা লাগে এনেকা কৰাৰ নিচিনা লাগে বাট আজি ৰাতিপুৱা অলপ চালোঁ চেক কৰি চাইছোঁ আৰু মোৰ লগতো ৰেঞ্জ এভৰিথিং আছে এচেছৰিজখিনি মানে ৰেঞ্জ বাগেৰা তো আৰু লগতে চেইন লিপো কৰি দিছোঁ ইয়াৰ পৰা হৈছে গোৰখপুৰ 118 কিলোমিটাৰ ফৰিদাবাদ হৈছে 261 কিলোমিটাৰ আগত পেট্ৰল পাম্প পালে পেট্ৰলো ভৰাই ল'ব লাগিব ফুল আপ কৰিব লাগিব তো ফুল আপটো একেবাৰে কৰি ল'ম চ' য়েছ ফুল আপ কৰা হৈ গ'ল আৰু 975ৰ ভৰালোঁ এতিয়া পে'মেণ্ট কৰোঁ QR কোড এক ছেকেণ্ড এতিয়া ফুল আপ কৰা হৈ গ'ল আই থিংক এইটো বৰ্ডাৰ চাগে এইটো বৰ্ডাৰে হ'ব লাগে তো এতিয়া গৈ আছোঁ মানে পাটনাৰ বৰ্ডাৰ চাগে লক্ষ্ণৌ আছে 367 কিলোমিটাৰ গোৰখপুৰ আছে 127 কিলোমিটাৰ ইয়াৰ পৰা ওয়েলকাম টু উত্তৰ প্ৰদেশ বুলি লিখা আছে UP য়েছ ফাইনেলি UP মাৰিলোঁ আৰু গৈ আছোঁ আজি লক্ষ্ণৌ মাই ডেষ্টিনেশ্যন উইল বি লক্ষ্ণৌ একচুৱেলি ভাবিছিলোঁ নাইট ৰাইড কৰিম বুলি বাট ডিচিশ্যনটো চেঞ্জ কৰিছোঁ নাইট ৰাইড নকৰোঁ টাইম আছে যেতিয়া সেইকাৰণে নাইট ৰাইড নকৰোঁ তো টাইম নাথাকিলে নাইট ৰাইড কৰিলোঁ হয় ইয়াৰ পৰা আছে কানপুৰ 423 কিলোমিটাৰ লক্ষ্ণৌ আছে 343 কিলোমিটাৰ কিন্তু যিয়ে নহওক ৰোড কণ্ডিশ্যনে বহুতেই ভাল হয় ভাল লাগে চলাই কিনে কিন্তু বাট বৰিঙো লাগে বৰিং নালাগা বুলি নকওঁ বৰিঙো লাগে মই যোৱাকালি তাকে ভাবিছিলোঁ মানুহে যে ইমান দূৰৰ পৰা খোজকাঢ়ি আহে কেনেকৈ আহে বাপৰে চেলুট মোৰ ফালৰ পৰা সিপিনে এই এৰি আহিলোঁ একচুৱেলি সিপিনে যায় গোৰখপুৰ আৰু ইপিনে যায় লক্ষ্ণৌ পুৰা কিমান ধুনীয়া লাগিছে হাইৱেটো 4 লেনটো আৰু ইয়াৰ পৰা আছে 285 কিলোমিটাৰ লক্ষ্ণৌ 5 ঘণ্টা লাগিব চ'
So guys, কোনোবা যদি নতুন চাই আছে মোৰ ভিডিঅ' প্লিজ সাবস্ক্ৰাইব কৰিব, প্লিজ সাবস্ক্ৰাইব কৰিব, অকমান মৰম দিব আৰু ইনষ্টাগ্ৰামত যদি ফলো কৰা নাই ফলো কৰিব। So right, ইয়াত কেমেৰা অন নাছিলে তো তিনিজন মানুহ আহি কিনে মোক ৰখি কিনে সুধিলে বাইক আচ্ছা লাগতা হে, বাট ভয় লাগিছিলে কিন্তু দেই মোৰ ৰাঙা কাপোৰ বগা কাপোৰ মাৰি আহে চিনি পোৱা নাযায় মানে ফেক্সটো থাকি আহে ন। তো এনিৱে এতিয়া অলপ ৰেষ্ট ল'লোঁ কাৰণ দোকান পোৱাই নাই এতিয়ালৈকে কিমান দূৰ বা হয় পৰা লক্ষ্ণৌ আছে আৰু 259 কিলোমিটাৰ। তো এতিয়া অলপ গুলকণ্ডি আছে, ইয়া গুলকণ্ডিটো পৰিলে অলপ অলপ বৰষুণ পৰিছিলে তো সেইকাৰণে মই ৰেইনকোটটো পিন্ধি ল'লোঁ। এতিয়া আৰু ৰ'দ দিব ধৰিছে। চ' ৰাইট, এতিয়া বৰষুণ দি আছে অকণমান আৰু পূৰা বৰফৰ পানী পৰাৰ নিচিনা লাগি আছে। তো এতিয়া মই গোপ্ৰ'টো থ'ব লাগিব খুলি কিনে। বেষ্ট গোপ্ৰ'টো থওঁ নে নথওঁ কনফিউজ হৈ আছোঁ কাৰণ বৰষুণ পৰি আছে, অকণমান পৰে অকণমান নপৰে। तो डर लगता है ना, इसलिए वो मेरा पेट है ना वो गुरगुर कर रहा है, तो कुछ खाने को मिल जाएगा तो अच्छा होगा। क्या करो, चल जाएगा मेडिसिन है ना, दिक्कत नहीं है कोई। কোন পৰিয়ে থাকিব লাগে, এতিয়া ৰ'দ দিব ধৰিছে আৰু হোৱাটছ গোয়িং অন। তো অকণমান আগত গৈ কিনে লগ পাই আছোঁ, একদম ধাবাৰ পৰা লগ পাম দিয়ক, কাৰণ ধাবা এখন বিচাৰোঁ, য'ত ধাবা পাম তাত অলপ খাই ল'ব লাগিব। তো আপোনালোকক তাত লগ পাই আছোঁ। চ' ৰাইট, ফাইনেলি এখন মানে এনেকুৱা ৰাস্তা কাষৰ হোটেল টাইপ আৰু তো আহিলোঁ, আহি কিনে এতিয়া অলপ কিবা খাই লওঁ, ভোক লাগি আছে। আৰু এতিয়া বাহিৰতো বৰষুণ দি আছিলে ন, তো সেইকাৰণে ৰেইনকোট পিন্ধিছিলোঁ। এতিয়া আৰু গৰম লাগি আছে, খুলিব লগাব, খোলা মিলা পিন্ধা বহুত। তো এনিৱে এতিয়া পটকৈ খাই লওঁ আৰু আপোনালোকক দেখাম কি আহি আছে। তো ইউপিৰ খানা, য়েছ ফাৰ্ষ্ট টাইম ইউপিৰ খানা খাব গৈ আছোঁ। চ' ৰাইট, ফাইনেলি আহি গ'ল দালি, ভাত, চব্জি, চালাড আৰু এটা পানী বটল, ক্লিয়াৰ। চ' ৰাইট, ইয়াত ভাত খাই ল'লোঁ অকণমান আৰু ৰেছো লোৱা হৈ গ'ল। বহুত গৰম ইয়াত। এতিয়া খানা চানা খাই কিনে ওলালোঁ আৰু এতিয়া বাজিলে 4:23, 1 ঘণ্টা ৰেষ্ট ল'লোঁ। ভাত খোৱা মেলা ৰেষ্ট কৰা 1 আৱাৰ গ'ল, তো সিপিনে লেট হৈ যাব। তো এইখিনি মেকআপ দিওঁ এতিয়া 1 আৱাৰটো, চাওঁ কিমান পাৰোঁ মেকআপ দিব। আৰু ইয়াৰ খানা ঠিক ঠাকে আছিলে, ভালে লাগিছে মোটামুটি, সিমান এটা জ্বালা নাছিলে। আৰু ইয়াৰ পৰা লক্ষ্ণৌ আছে 239 কিলোমিটাৰ দূৰ। ই ৰাম, লাগিয়ে গ'ল অকণমানৰ কাৰণে। Oh wow, thank God. Hey, डर लग गया था मेरा बाबा। वाह क्या सीन है। একচুৱেলি আপোনালোকক শিলিগুৰি আৰু গোপালগঞ্জখনতো ভালকৈ দেখুওৱা নহ'লে, কাৰণ মই জাষ্ট থাকিবৰ কাৰণে, জাষ্ট ৰাতিটো ষ্টেৰ কাৰণে তাতে আছিলোঁ। এণ্ড বাকী আপোনালোকক মোৰ যিকেইটা ডেষ্টিনেশ্যন আছে পূৰা একদম ভালকৈ ধুনীয়াকৈ দেখাম। তো দাদাক মই অলৰেডি ফোন কৰিলোঁ অলপমান আগতে, ক'লোঁ যে দাদা মোৰ কাৰণে এখন হোটেল বুক কৰি থৈ দিব ক'লোঁ। বাপৰে,
লাগিবই খুজিছিলোঁ কাটি দিছোঁ য়েছ একচুৱেলি দাদাক মই ফোন কৰি কৈ থৈ দিছোঁ যে দাদা মোৰ কাৰণে এখন হোটেল বুক কৰি থৈ দিবি তো সি থৈ দিব আৰু য়েছ পাঁচটি 34 किलोमीटर लखनऊ 230 किलोमीटर और इसको चलो हे राम शिट मैन शिट फुल भाई ऑनलाइन पेमेंट तो होगा ना ऑनलाइन तो होगा ऑनलाइन हाँ ऑनलाइन हाँ ये दो सो राइट यस फरीदाबादत 97 पेट्रोलर प्राइस हो আছে तो यार बहुत कम पेट्रोलर प्राइस 97 है ना पेट्रोल का प्राइस 97.1 हाँ मतलब 1 पैसा कोलकाता में तो था 115 आई थिंक नहीं तो अभी कम हुआ है ना 9 रुपये देश भर में कम हुआ है आज से नहीं 4 दिन हो गया हाँ अच्छा ये तो फरीदाबाद है ना कैमरा काहे के लिए मोटो ब्लॉगिंग के लिए हम एक ब्लॉगर है ना मतलब हम लोगों का भी आ रहा है क्या अभी? Online है क्या? हाँ सो ফুল আপ কৰি কিনে পেমেণ্টটো কৰি কিনে আপোনালোকক হাইৱেত লগ পাই আছোঁ फुल हो गया চ' ৰাইট ইয়াৰ পৰা আৰু লক্ষ্ণৌ 26 কিলোমিটাৰ আছে 26ৰ কম আছে 20 কিলোমিটাৰ মান হ'ব তো আমি লক্ষ্ণৌ পামেই আৰু বেছি টাইম নাই চ' ৰাইট ফাইনেলি হোটেল পাই গ'লোঁ আৰু একচুৱেলিতো মই 8:30 মানত আহি পাইছোঁ লক্ষ্ণৌ 8:30 নে য়েছ 8ত আহি পাইছোঁ 8:15ত আহি পাইছিলোঁ লক্ষ্ণৌ তো তাৰপিছত হোটেল এখন ঠিক কৰিলোঁ একচুৱেলি মানে দাদাই ঠিক কৰি দিছিলে তো সেইখন হোটেলত গৈ কিনে মোৰ মাথাটো একদম গৰম হৈ গৈছে কাৰণ একচুৱেলি কোনোবা এটা মানুহে তাতে শুই আছিলে মই যোৱাৰ লগে লগে উঠি গৈছে তো এনেকুৱা বেয়া লাগিছে ন এনেই ইমান দূৰৰ পৰা ৰাইড কৰি গৈছোঁ মানে ইমান আহিছোঁ দূৰৰ পৰা তো এইবিলাক দেখিলে অলপ বেয়া লাগে এখন ভাল হোটেল নাপালে ভাল নালাগে তো তাৰপিছত দাদাক ক'লোঁ যে দাদা মোৰ বেলেগ এখন হোটেল চা তো তাৰপিছত হোটেল এখন পাই গ'লোঁ হয়ৰ কাৰণে আজি এনেকুৱা হৈছে 11:30 হোটেলত আহিছোঁ 8:30 আহি পাইছোঁ লক্ষ্ণৌ তাৰপিছত হোটেল বিচাৰি এতিয়াহে পাইছোঁ এখন তো এনিৱে আপোনালোকে ৰুমটো চাওক আৰু বহুত ভাগৰ লাগছে একো খোৱা নাই চ' য়েছ এইটো হৈছে মোৰ ৰুমটো আৰু এইখন ৱেও এনে লগাই থৈ দিছে আৰু এইটো হৈছে এনেকুৱা দিছে কি একচুৱেলি কাপোৰ থ'বৰ কাৰণে দিছে আৰু এইটো হৈছে বাথৰুমটো য়েছ ফাইনেলি তো য়েছ একো খোৱা নাই 3:30 খাইছিলোঁ তাৰপিছত একো খোৱা নাই আৰু তো আহি পানী খাইছোঁ তো এনিৱে ইয়াত বোলে আৰু ৰেষ্টুৰেণ্ট নাই তো ভাবিলোঁ এটা আইডিয়া লগাইছোঁ চুইগিটো খোলা থাকে 12টালৈ তো সেইকাৰণে চুইগি অৰ্ডাৰ দিছোঁ তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আৰু লগতে বস্তু মোৰ খবৰ ৰাখিবা আপোনালোকৰ মৰম কিপ ছাপৰ্টিং কিপ লাভিং চাইনিং অফ বিমুন ব্লগছ আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব একেবাৰে নাপাহৰিব কি ভিডিঅ' এডিট কৰিম চাই আছোঁ তাকে মানে বহুত টোপনি লাগিছে বহুত ভাগৰ লাগিছে চিৰিয়াছলি কালি আৰু কি কৰোঁ য়েছ এইখিনিয়ে ভিডিঅ'টো বাই বাই